সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ গীতাঞ্জলিছ কিটচেনলৈ। আজি আমি বনাবলৈ লৈছোঁ বিহাৰ আৰু ঝাৰখণ্ডৰ স্পেচিয়েল ৰেচিপিজ লিট্টি চোখা। আহকচোন তেনেহ'লে ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। লিট্টি চোখা বনাবলৈ মই লিট্টিৰ কাৰণে নহৰু লৈছোঁ মিহিকৈ কটা 4-5 ফুটামান, জলকীয়া মিহিকৈ কুটা লৈছোঁ, 2টা ডাঙৰ পিঁয়াজ মিহিকৈ কাটি লৈছোঁ, অকণমান আদা মিহিকৈ কাটি লৈছোঁ, আমৰ আচাৰ অকণমান লৈছোঁ আৰু আধা টুকুৰা নেমু লৈছোঁ আৰু ধনিয়া পাত এনেদৰে কাটি লৈছোঁ, অকণমান কালজিৰা লৈছোঁ আৰু অকণমান অজৱাইন লৈছোঁ আৰু লগত নিমখ লৈছোঁ আৰু আমাক লাগিব অকণমান মিঠাতেল। আটাখিনি মঠি ল'ম। ইয়াত অকণমান নিমখ দিছোঁ, অকণমান বেকিং পাউডাৰ দিছোঁ আৰু অকণমান ৰিফাইন দিছোঁ। এইখিনি প্ৰথমতে মিক্স কৰি লওঁ। এতিয়া পানী দি আটাখিনি ভালদৰে মঠি ল'ম। এয়া মোৰ আটাখিনি ভালদৰে মঠি লোৱা হৈ গ'ল। এতিয়া মই এইখিনি ঢাকি থৈ দিম আৰু তেতিয়ালৈকে মই চাটুৰ মছলাখিনি ৰেডি কৰিম। তাৰ কাৰণে মই ইয়াত চাহ খোৱা কাপেৰে 1.5 কাপ চাটু লৈছোঁ। মই ইয়াত কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ, জলকীয়াখিনি দি দিছোঁ, এয়া নহৰুখিনি দিলোঁ, কাটি থোৱা ধনিয়াখিনি দিলোঁ, আদাখিনি দিলোঁ, এতিয়া কালজিৰা আৰু অজৱাইনখিনি দি দিছোঁ, আমৰ আচাৰখিনি দিলোঁ, এয়া নেমুৰ ৰসখিনি দি দিছোঁ, নিমখ দিছোঁ। একেবাৰে শেষত মই ইয়াত 2 চামুচ তেল দি দিম। এতিয়া এইখিনি মই হাতেৰে ভালদৰে মিক্স কৰি ল'ম। ইয়াত মই অকণমান হালধি দিছোঁ, হালধি দিলে কালাৰটো ভাল হয়। এয়া চাটুৰ মছলাখিনি ৰেডি হৈ গ'ল। এতিয়া আমি লিট্টিকেইটা বনাবলৈ আৰম্ভ কৰিম। তাৰ কাৰণে মই আটাৰ সৰু সৰু বল বনাই ল'ম। এতিয়া আমি এইখিনিত এনেকৈ আঙুলিৰে প্ৰেছ কৰি মাজত দ কৰি ল'ম, যাতে আমি মছলাখিনি ভালদৰে ভৰাই ল'ব পাৰোঁ। এয়া চাওকচোন। এতিয়া আমি ইয়াত মছলাখিনি দি দিম। তাৰপিছত এইটো হাতেৰে এনেদৰে প্ৰেছ কৰি ৰাউণ্ড ৰাউণ্ড কৰি এনেকৈ ওপৰলৈ লৈ যাম। এইখিনি এনেদৰে নি মুখখন বন্ধ কৰি দিব লাগিব, যাতে মছলাখিনি ওলাই নাযায়। এয়া এটা লিট্টি ৰেডি হৈ গ'ল। মই আৰু এটা আপোনালোকক বনাই দেখুৱাইছোঁ। প্ৰথমতে এইটো ভালদৰে বইল কৰি লৈছোঁ, এইটো এনেকৈ দ কৰি বনাই লৈছোঁ। মছলাখিনি আপোনালোকে যিমান বেছিকৈ দিব খাবলৈ সিমান বেছি ভাল হয়। এতিয়া ঠিক আগৰটোৰ দৰে মুখখন বন্ধ কৰি দিছোঁ আৰু এইখিনি এক্সট্ৰাখিনি এনেদৰে ছিঙি এইটো আকৌ ৰাউণ্ড কৰি দিছোঁ। এনেদৰে মই বাকীখিনিও বনাই ল'ম। আজি আমি লিট্টিকেইটা জুইত সেকি ল'ম। তাৰ কাৰণে মই ইয়াত কাউডাং কেক আনিছোঁ। এইখিনি মই সৰু সৰুকৈ ভাঙি লৈছোঁ আৰু ইয়াত কেৰচিন অকণমান দিছোঁ, দি এইখিনি জুই জ্বলাই ল'ম। এইখিনি ভালদৰে জ্বলি আঙঠা হৈ যাব লাগিব। এইখিনি আঙঠা হৈ গ'ল। এতিয়া আঙঠাখিনি অকণমান বহলাই লৈ ইয়াত লিট্টিকেইটা দি দিম। আপোনালোকে যদি বিচাৰে লিট্টিকেইটা কেৰাহীটো বনাই ল'ব পাৰে। এইখিনি ভালদৰে বহলাই ল'লোঁ। এতিয়া মই ইয়াত এটা এটাকৈ লিট্টিকেইটা দি দিম। এতিয়া লিট্টিকেইটাৰ এটা ছাইড হ'বলৈ দিম আৰু তেতিয়ালৈকে আমি লিট্টিৰ চোখাটো ৰেডি কৰি ল'ম, মানে লিট্টিৰ লগত খাবলৈ পিটিকাটো ৰেডি কৰি ল'ম। তাৰ কাৰণে মই এটা বেঙেনা, 2টা আলু আৰু 2টা বিলাহী পুৰি ল'ম। বেঙেনাটো পুৰিবলৈ দিয়াৰ আগত মই ভালদৰে ফালি চাই লৈছোঁ। এইটো ভিতৰৰ ফালে বেয়াও থাকিব পাৰে, এয়া অকণমানো বেয়া নাই। এতিয়া মই এই গোটেইখিনিতে অকণমান তেল লগাই ল'ম, যাতে বাকলিখিনি পুৰাৰ পিছত সহজতে এৰুৱাই ল'ব পাৰোঁ। মই বিলাহীটো অকণ লগাই দিছোঁ তেল। এতিয়া এইখিনি পুৰি ল'ম। মই এইখিনি গেছতে পুৰিম, আপোনালোকৰ য'ত সুবিধা হয় তাত পুৰি ল'লে হ'ল।
এইফালে লিটিকেইটাৰো এটা সাইড হৈ গ'ল। এতিয়া আমি উলুটাই আনটো সাইড হ'বলৈ দিম। এয়া আমাৰ এইখিনি পুৰা হৈ গ'ল। প্ৰথমতে মই বিলাহী চাটনিখিনি বনাই ল'ম। এই ফুটামান নহৰু দিছোঁ, 4টা কেঁচা জলকীয়া দিছোঁ আৰু অকণমান ধনিয়া পাত দিছোঁ, অকণমান নিমখ দিছোঁ আৰু এইখিনি এতিয়া পিচি ল'ম। এয়া চাটনিখিনি ৰেডি হৈ গ'ল। এতিয়া আমি বেঙেনা আলু পিটিকাখিনি বনাই ল'ম। তাৰ কাৰণে মই 2টা কেঁচা জলকীয়া কাটি লৈছোঁ, নহৰু এটা লৈছোঁ, আধা ভাল পিঁয়াজ লৈছোঁ আৰু ধনিয়া অকণমান লৈছোঁ, লগত নিমখ আৰু তেল লৈছোঁ। এতিয়া এইখিনি ভালদৰে হাতেৰে পিটিকি ল'ম। এয়া দেখিছেনে আপোনালোকে লিটিকেইটা ফাটিবলৈ ধৰিছে, তাৰমানে লিটিকেইটা আধা আধি হৈছে আৰু অকণমান সময়ৰ পিছত এইখিনি সম্পূৰ্ণকৈ হৈ যাব। এয়া লিটিকেইটা ভালদৰে হৈ গ'ল। এতিয়া আমি এইকেইটা উলিয়াই ল'ম আৰু এখন কাপোৰত লৈ ভালদৰে পৰিষ্কাৰ কৰি ল'ম। এতিয়া আমি লিটিকেইটাৰ ওপৰত এনেকৈ ব্ৰাছেৰে ঘি লগাই দিম। এয়া গোটেইকেইটাতে ভালদৰে ঘি লগোৱা হৈ গ'ল। এয়া আপোনালোকক এটা ভাঙি দেখুৱাই দিছোঁ। ৰেচিপিটো যদি চাই ভাল পালে ভিডিঅ'টোত লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈ বহুত বহুত ধন্যবাদ।